Hey guys, good morning. আপোনালোক সকলোকে মোৰ আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা এফালে ওলাই আহিছোঁ আৰু মই যাম এতিয়া গুৱাহাটীলৈ। মোৰ একদম বিশেষ আৰ্জেণ্ট কাম এটা আছে আৰু অকলেই যাম বাৰু, কাৰণ বাবু নাযায়। বাবু গ'লে বহুত অসুবিধা হৈ যায়। তাৰপিছত মানে ঘৰত অসুবিধা হৈ যায়, বহুত ছোৱালীকেইজনীক স্কুল থ'ব লাগে ন। সেইকাৰণে মই পাৰোঁৱেই যিহেতু, সেইটো কাৰণে ভাবিছোঁ আজি মই অকলে যাওঁ। তেতিয়াহ'লে ব'লক মোৰ লগত আজি আপোনালোককো গুৱাহাটীলৈ লৈ যাওঁ। মই আছোঁ এতিয়া শৈবৰগাঁৱৰ একেবাৰে থানাখনৰ ফ্ৰণ্টতে ৰখি আছোঁ আৰু আপোনালোকক এটা বস্তু দেখাম হা। চাওকচোন, মই বাৰু গ্লাছখন মাৰি থৈছোঁ। এই যে এইকেইজোপা গছ লগাইছে দেখিছে, ইমান ধুনীয়া লাগে চাওক। একেবাৰে যেন আমাৰ আগৰ শৈবৰগাঁওখন নহয় তেনেকুৱা লাগে, ইমান ধুনীয়া লাগে ডাঙৰ হৈ যোৱাৰ পিছত। এতিয়া ৰাতিপুৱা বাৰু 8টা প্ৰায় বাজে আৰু মই STCত যাম, সেইকাৰণে STCলৈ ৰখি আছোঁ। বাবুৱে থ'বলৈ আহিছে। তেতিয়াহ'লে এতিয়া বাই বাই, আকৌ আপোনালোকক পিছত লগ পাম। মই আহি পালোহি এতিয়া গুৱাহাটী। আচলতে মই ডক্টৰৰ ওচৰলৈ আহিছিলোঁ। আগতেই আপোনালোকক ভিডিঅ'বোৰত কৈছিলোঁ যে মোৰ অলপ শ্লিপ ডিস্কৰ প্ৰব্লেম আছে, সেয়েহে এখেত ডক্টৰজনৰ ওচৰত মই আগতেও ট্ৰিটমেণ্ট কৰিছোঁ আৰু তেওঁৱে মোক ভাল কৰিছিলে। আৰু আজিও আহিছোঁ। আজিকালি ঘৰত চাই আগতে ভঙাগড়ত বহিছিলে, এতিয়া মই সোনকালে পালোহি। আজি ইমান পেচেণ্ট নাছিলে বাৰু। আৰু এখেত আছিলে অষ্টিঅ'পেথ। যিকোনো হাড়ৰ হওক বা কিবা বিষৰ হওক প্ৰব্লেম থাকিলে 100% গেৰেণ্টি ভাল পাবই। খুব ভোক লাগি আহিছিলে, সেইকাৰণে চকোপাই আৰু বাদাম কিনি আনিছিলোঁ। তাৰপৰা তাতে বহি পেলাই খালোঁ অকণমান। পেচেণ্ট ভিতৰত আছিলে বাৰু, আৰু খাই থাকোঁতে 2-এজন পেচেণ্ট আকৌ আহিলে। আৰু এড্ৰেছটো আপোনালোকক কৈ দিছোঁ যে ডাউন টাউনৰ একেবাৰে বেক চাইড পৰে, চৰুমতৰীয়া বুলি কয়, বাইলেন 6 হাউচ নম্বৰ 2। এনি প্ৰব্লেম হ'লে দেখাব পাৰে। মই একেবাৰে বহুতত দেখাই পেলাই মই ক'তো ভাল নহ'ল, কিন্তু এই ছাৰে মোক একেবাৰে ইম্প্ৰুভ কৰি দিলে আৰু কিছু অসাৱধানতাৰ কাৰণে আজি আকৌ অলপ হৈছে। ওলাই আহিলোঁ এতিয়া ডক্টৰৰ ওচৰৰ পৰা। মোৰ কামখিনি হৈ গ'ল। বেছি দেৰি কাম নহয়, 5-10 মিনিটৰ হয় আৰু বাকী টাইমটো গোটেই ফ্ৰী থকা হয়। আজি তেনেকৈ একো কাম নাই, আৰু কাম থাকিলেও মানে কি ঘূৰি নুফুৰোঁ বুলি ভাবিছোঁ, কাৰণ বেছি খোজকঢ়াটো মোৰ কাৰণে খুবেই বেয়া। এতিয়া ঘৰলৈ যামগৈ। ঘৰতহে একেবাৰে দুপৰীয়া ভাতো মই ঘৰতে খামগৈ। মানে ছোৱালীকেইজনীক কৈ থৈ আহিছোঁ যে মই দুপৰীয়া পাই যাম, ভাত একেলগে খাম বুলি। সেইকাৰণে ইয়াত একো নাখাওঁ। আৰু দেখিছিলে নহয়, সেয়া চকোপাই আৰু বাদাম কিনি খাই আছিলোঁ। এতিয়া আকৌ খানাপাৰা যাওঁ। খানাপাৰাৰ পৰা গৈ পেলাই তাত কি গাড়ী পাম চাওঁ, তাৰপিছত একেবাৰে ঘৰলৈ যাওঁ আৰু আপোনালোকক লগ পাই আছোঁ হা। বাই। এইফালে মই এতিয়া ডাউন টাউনৰ পৰা খানাপাৰালৈকে চিটি বাছত উঠি ল'লোঁ। এই চিটি বাছকেইখন যে ইমান ভাল লাগে উঠি, গ্ৰীণ কালাৰ যিকেইখন, ফুল্লি AC থাকে। তাৰপিছত গৈ আছোঁ এতিয়া, গৈ পেলাই খানাপাৰা পালোহি। খানাপাৰা পালোহি আৰু এতিয়া গাড়ী বিচাৰি গৈ আছোঁ। ট্ৰেভেলাৰ বহুত আছে, কিন্তু ট্ৰেভেলাৰত মই একদম যাব নোৱাৰোঁ। উপায় নহ'লে যাব লাগিব। ইমান গৰম উঠে, চিটবোৰ ঠেক যে, খুব অশান্তি পাওঁ। আৰু এই ৰখাই যোৱাটোতো আৰু দিগদাৰ। নাই নহয়, ইয়াতে মানুহবোৰে ইটোৱে মাতে সিটোৱে মাতে, বাপৰে। অকণমান সময় ৰখিলোঁ, নাই গাড়ী পাবলৈ নাই খানাপাৰাত ট্ৰেভেলাৰৰ বাহিৰে। আৰু যিকোনো গাড়ীত আহিবলৈও ভয় লাগে, দিনকাল যিহে চলিছে। কিন্তু লাগ ভাল জানেনে, ভগৱানে যি কৰে সঁচাই ভালেই কৰে। একেবাৰে ঘৰৰ ওচৰৰ দুটা ভাইটিক লগ পালোঁ। সিহঁতেও গুৱাহাটী গৈছিলে আৰু সিহঁতেও ঘৰলৈ ঘূৰি আহিছিলে। আৰু ভালেই হ'ল, যিহেতু একেখন গাড়ীতে আহি পেলাই একেবাৰে ঘৰতে নামিবহি পাৰিম। সেইকাৰণে আমি এতিয়া ধুনীয়াকৈ গোটেইকেইটা আহি আছোঁ। আমি আহি পেলাই এতিয়া জাগিৰোড পাৰ হৈ আহিলোঁ। জাগিৰোড পাৰ হোৱাৰ পিছত সেই চিতাজখলাত সোমাইছিলোঁ, আৰু জেগাটো জখলা। আৰু এয়া চাওকচোন, মই লৈছোঁ ব্লেক ৰাইচ, আকৌ এইটো কিবা খুৰুম কয় যে, খুৰুম। তাৰপিছত এয়া চিৰা আছে, যিমান যি লাগে আৰু সান্দহগুড়ি, আকৌ আখৈ, মুড়ি কেইটামান ঘৰলৈ লৈ। এইটো নাৰিকলৰ ন, নাৰিকলৰ চিৰাটো। এয়া মই লৈ ল'লোঁ এতিয়া ঘৰৰ কাৰণে। আৰু তাৰপিছত আমি পালোঁহি এতিয়া হেনচোৱা আকৌ ট্ৰেইন গেট পৰি আছিলে এইটো সময়তে। বহুত এলাহ লাগে, ইমান দূৰ বোলো ভালকৈ আহিলোঁ, এইখিনিতহে ৰখিব লগা হ'ল। এতিয়া প্ৰায় 1:30 মান হৈছিলে। তাৰপৰা এতিয়া পাই গ'লোহি একদম ঘৰতে। আকৌ এয়া বনাই থৈছিলে। যিমানেই নহওক, নিমখ ভাত হ'লেও ঘৰৰ ভাত, কিন্তু একদম ঘৰৰ ভাতেই। গোটেইকেইটাই মিলি একেলগে দুপৰীয়া ভাত সাঁজ খালোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।